অসম পুলিচৰ বাবে যিসকলে পঢ়ি আছে বা ABUB কনষ্টেবলৰ বাবে যিসকলে দৌৰাৰ প্ৰেক্টিছ কৰি আছে তেওঁলোকৰ বাবে এটা অতি ভাল খবৰ আছে। নমস্কাৰ, মই মানস। মোৰ চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। এতিয়া COVID-19ৰ বাবে যিসমূহ পৰীক্ষা ফিজিকেল টেষ্ট আদি বাতিল হৈছিলে অসম পুলিচৰ, সেইবোৰ আকৌ অতি শীঘ্ৰেই অনুষ্ঠিত হ'ব। ইয়াৰ বিষয়ে আমাৰ DSB মহোদয়ে এইদৰে কয়। আছে নেকি বাৰু এতিয়া কামিং ডেজত? নতুন জবছ বুলি নহয়, কিন্তু আমাৰ অলৰেডি এটা ৰিক্ৰুটমেণ্ট প্ৰচেষ্টা চলি আছে। ষ্টেট লেভেল পুলিচ ৰিক্ৰুটমেণ্ট বৰ্ডে ইতিমধ্যে এডভাৰটাইজমেণ্ট কৰিলে, তেওঁলোকৰ এপ্লিকেশ্যনৰ ইতিমধ্যে ৰিচিভ হ'ল আৰু আমাৰ কামখিনি আৰম্ভ কৰিব সময়তে লকডাউনটো আৰম্ভ হ'ল, গতিকে অকণমান পিছ পৰি গৈছে। গতিকে SLPRB তত্বাৱধানত অতি সোনকালে নিশ্চয় নিযুক্তিকৰণ প্ৰক্ৰিয়াটো যিখিনি বাছনি পৰীক্ষা সেইখিনি হ'ব, তাৰপিছতে ডাঙৰ এটা নিযুক্তি হ'ব। গতিকে আপোনালোকে দেখিলে যে আৰু বুজিব পাৰিলে এক্সামবোৰ আকৌ হ'ব, কিন্তু অলপ পলম হ'ব। কাৰণ আপোনালোকে জানে COVID-19ৰ প্ৰভাৱ যেতিয়া কমিব তেতিয়া নিশ্চয়কৈ পৰীক্ষা হ'ব। আৰু যিসকলে পৰীক্ষা নহ'ব বুলি ভাবি আছিলে তেওঁলোকে এতিয়া হয়তো গম পাইছে, আৰু যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰিব যাতে সকলোৱে গম পায়। ইয়াৰ বাবে প্ৰিপেৰেশ্যন বহুতে কৰি আছিলে আৰু বহুতৰ মন ভাগি গৈছিলে যে পৰীক্ষা নহ'ব নেকি। এতিয়া চিন্তা নকৰিব, যিহেতু পৰীক্ষা এইবোৰ যোৱাৰ পিছত পৰীক্ষা নিশ্চয়কৈ পাতিব। আপোনালোকে পঢ়া শুনা কৰি থাকিব, চিন্তা কৰি নাথাকিব নহ'ব বুলি পৰীক্ষা। আপোনালোকে নিজৰ কাম কৰি থাকক, নিশ্চয় আপোনালোকে সফল হ'ব। এয়াই ক'লোঁ এইটো ভিডিঅ'। আৰু যিসকলে মোৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু লাইক কৰিব, আৰু কিবা থাকিলে কমেণ্ট কৰি জনাব। ধন্যবাদ।